সুপ্ৰভাত মোৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোলৈকে জীৱনৰ ৰং এই চেনেলটোলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আজি আপোনালোকৰ মাজলৈ মই এটি নতুন বিষয় লৈ আহিছোঁ। সেয়া হৈছে অসমীয়া উপন্যাস পাঠ অনুষ্ঠান। এই অসমীয়া উপন্যাস পাঠ অনুষ্ঠানটিত আজি আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ পৰিপাৰ্বিনে লিখা প্ৰথমখন উপন্যাস শব্দৰ এলজলাম্বুৰ নৈৰিতলৈ বুলি চিঠি। এই উপন্যাসখন টেকনো এড পাব্লিকেশ্যন পাঠশালা গুৱাহাটী শ্ৰী নৱজ্যোতিদেৱ চৌধুৰীয়ে প্ৰকাশ কৰি উলিয়াইছে আৰু 2016 চনতে এই উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল। ইয়াৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 220 টকা। উপন্যাসখনৰ বাটচৰাটি লেখিকাই নিজৰ অনুভৱ প্ৰকাশ কৰিছে এনেদৰে: অনুভৱৰ খেৰকুটা কঢ়িয়াই বুকুত এতিয়া হাজাৰটা টুকুৰা চৰাই বাহ, তাতে বান্ধোৱা হাঁহ আলফুলে নিঃশব্দে নিৰলে এমুঠি নীলা এমুঠি সেউজীয়া হেঁপাহ। বন্ধুসকল, উপন্যাসখনিৰ আৰম্ভণিতেই যি স্বৰ্গতোক্তি কৰিছে লেখিকাই সেয়া হৈছে এনেধৰণৰ: কলম হাতত লোৱা নাছিলোঁ কোনোদিনেই, শব্দবোৰে ভিতৰত গুজৰি গুমৰি থাকিলেও উলিয়াই আনিবলৈ পৰিৱেশ, সময় আৰু তীব্ৰ আকাংক্ষাৰ অভাৱ বাৰুকৈয়ে হৈছিল। জীৱনত পোৱা নোপোৱাৰ অংকৰ বাহিৰে বেলেগ অংকলৈ চকু দিয়া নাছিলোঁ। বস্তুবাদী পৃথিৱীত খাপ খোৱাৰ অহৰহ প্ৰচেষ্টাত ব্ৰতী আছিল জীৱনৰ অলেখ মূল্যৱান সময়। আশা নিৰাশাৰ দোমোজাত প্ৰাপ্তি অপ্ৰাপ্তিৰ তোলাচালনিত জীৱনটো দুখি থাকোঁতেই কেতিয়াবা ভাৱ হৈছিল, মই যদি গান গাব জানিলোহেঁতেন, নতুবা মই যদি আঁকিব পাৰিলোহেঁতেন, মই যদি নাচিব জানিলোহেঁতেন, মই যদি জীৱনৰ এটা কেঁকুৰি। 2015 চনৰ 20 ছেপ্টেম্বৰ। স্কুলৰ সহপাঠী ঝংকাৰে দূৰে দূৰে থকা স্কুলীয়া বন্ধুবৰ্গক লৈ এটা হোৱাটছআপ গ্ৰুপ খুলিছিল। 10-15 বছৰৰ মূৰত যেন কৈশোৰহে ঘূৰাই পাইছিলোঁ। পুৰণি এলবাম উলিয়াইছিলোঁ, পুৰণা ডায়েৰী খুচৰিছিলোঁ। এখন এখনকৈ মেল খাইছিল মোৰ স্কুলীয়া জীৱনৰ কলমৰ শব্দৰ ভাণ্ডাৰসমূহ। হয়, স্কুলত থাকোঁতে লিখা অজস্ৰ কবিতাৰে মোৰ ডায়েৰীৰ পাত ভৰি আছিল। নিজকে কেতিয়া হেৰুৱাই পেলালোঁ মই, তেনে এটা দুখবোধে মোক বাহ সাজিছিল। মই যে মোৰ হৈ নাথাকিলোঁ ইমান দিনে, কোনটো গলিত যে হেৰুৱাই থৈ আহিলোঁ মোৰ হেঁপাহৰ অনুভৱখিনিক। আহত হ'লোঁ কোনোবাখিনিত, নিজৰ অস্তিত্ব হেৰুৱাই পেলোৱা এগৰাকী নাৰী হোৱাৰ দুখবোধে মোৰ হিতানত চটফটালে কেইবা ৰাতিও। কিবা কিবি পাব লগা আছিল নাপালোঁ, কিবা কিবি ক'ব লগা আছিল নক'লোঁ, কিবা কিবি দিব লগা আছিল নিদিলোঁ। এনেকৈয়ে শেষ হৈ যাম মই, এনেকৈয়ে শেষ হৈ যাব নেকি মোৰ পৃথিৱীখন। ছবি আঁকিবলৈ তুলিকা বিচাৰিলোঁ, তুলিকাডালে কলমটো আঙুলিয়াই দিলে। গান গাবলৈ গীটাৰ বিচাৰিলোঁ, গীটাৰখনে কলমৰ ৰূপ ল'লে। নাচিবলৈ জুনুকা বিচাৰিলোঁ, জুনুকাবোৰে শব্দৰ হৈ কাণত বাজিল, কলমটো সংগত কৰিলোঁ। ভাষাবোৰ সজাই ল'লোঁ, শব্দবোৰক ৰং দিলোঁ, কিন্তু পঢ়িব কোনে? অসমীয়াত কথা বতৰা নামৰ ফেচবুকৰ গ্ৰুপটিত পোষ্ট কৰাৰ কথা ভাবিলোঁ। এজনে পঢ়িলে, দুজনে পঢ়িলে, উৎসাহ দিলে। তাতোকৈ ডাঙৰ কথা, মোৰ কাষৰ মানুহখিনিৰ বিভিন্ন পৰামৰ্শমূলক উদগনি। মানৱীয় পূৰবী কোঁৱৰ বাইদেৱে ক'লে, সৃষ্টিবোৰ মৰহিবলৈ নিদিবা। শ্ৰদ্ধাৰ লক্ষ্মীনন্দন গগৈ ছাৰে ক'লে, পাৰ্বিন, সময় নোহোৱাৰ অজুহাতত কলমটো স্থবিৰ হ'বলৈ নিদিবা। মাননীয় সংগীতা বৰুৱা বাইদেৱে ক'লে, লিখি যোৱা। শব্দৰ এলজলাম্বুৰ নৈৰিতলৈ বুলি তেনে এক হেঁপাহৰে ফলশ্ৰুতি, এক নিতুল প্ৰেম কাহিনীৰ সমাপ্তিৰে কাহিনীটোৰ আৰম্ভণি। য'ত এটা সম্পৰ্কৰ মৃত্যু ঘটিছিল, তাত এটা কাহিনীৰ জন্ম হৈছিল। বুকুত আতুলতুলকৈ ৰোপণ কৰা হৈছিল শব্দৰ বীজ। শব্দৰে পাহৰাইছিল তাইৰ ব্যথা। প্ৰত্যেক অনুভৱী নাৰীৰে অন্তৰত এগৰাকী ছায়া সোমাই আছে। মোৰ এই কাহিনীটো সেইসকল নাৰীলৈ উৎসৰ্গিত, যিসকলে প্ৰেমৰ মহত্ব বুজি পায়। প্ৰেমৰ দলিচাখন মসৃণ নহয় বুলি জনাৰ পাছতো তাত খোজ পেলাই আৰু সজীৱ কৰি ৰাখে বুকুৰ ভিতৰ কাঁইটীয়াৰ গোলাপবোৰ। কেৱল খোৱা পিন্ধাৰ চিন্তা কৰিবলৈ আমি কোনো অবোধ জীৱ নহয়, কেৱল ধন সম্পদৰ চিন্তা কৰিবলৈ আমি ধন কুবেৰ নহয়, বা কেৱল
প্ৰয়োজনীয় কামবোৰ কৰিবলৈ আমি ৰবট নহয়। আমাৰ এখন হৃদয় আছে, হৃদয়ৰ টান আছে। মন গ'লে দিনটোৰ 24 ঘণ্টাৰ 24 ঘণ্টাই কাম কৰিব পৰাকৈ আমাৰ মনৰ জোৰ আছে, আৰু মন গ'লে দিনটোৰ 24 ঘণ্টাই শুই বহি কটাব পৰাকৈ আমাৰ মনৰ অহমক স্থিতিও আছে। মন আৰু মগজু একাকাৰ কৰিব পাৰিলেহে সৰল ৰৈক্ষিক হয় সৃষ্টিৰ কাৰকবোৰ। বন্ধুসকল, লেখিকাৰ স্বৰ্গতোক্তিৰ কিছু অংশ আপোনালোকক শুনোৱালোঁ। এতিয়া আমি উপন্যাসখনেই আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰেম, ভালপোৱা, বিষাদ ইত্যাদিয়ে ভৰপূৰ এই শব্দৰ এলজলংবোৰ নৈৰিতলৈ বুলি যি উপন্যাস, তাত প্ৰথমাৰ্ধত ছায়াৰ চিঠিৰে আৰম্ভ হৈছে। আমি আজি প্ৰথমখন চিঠি পঢ়িবলৈ লৈছোঁ, ছায়াৰ। নৈৰিত তোমালৈ বুলি। মনত পৰেনে নৈৰিত 9 বজালৈ শুই নুঠা ছোৱালীজনী, এক ফাৰলং বাট খোজকাঢ়ি বেয়া পোৱা ছোৱালীজনীক তুমি যে এদিন প্ৰস্তাৱ দিছিলা, ব'লা তোমাৰ কাৰণে টেক্সুট এযোৰ কিনো। কিয়? বিস্ফোৰিত মোৰ দুনয়ন। কিয় মানে? জগিং কৰিবা তুমি কৈছিলা। মই অভাৰচাইজ নেকি? মোৰ মৃদু আপত্তি। নহয়, কিন্তু এতিয়াৰ পৰাই মেইনটেইন কৰিলেহে ধুনীয়াজনী হৈ থাকিবা। তোমাৰ বুজনীয়ে। সেইটো বাৰু ঠিক, কিন্তু ৰাতিপুৱা শুই উঠিম কেনেকৈ? আৰু জগিং নোৱাৰিম দেই। মই আকৌ আপত্তি দৰ্শালোঁ। চোৱা, মই কিবা এটা ভাবি ক'লোঁ, তুমি নামানিলে উপায় নাই। ৰাতিপুৱা 4 বজাতে তোমাক লগ পাম। গোটেই চহৰখন দৌৰিম, দিনটোলৈ সতেজতা। মন নাযায় তোমাৰ? অভিমান মিশ্ৰিত তোমাৰ অনুৰোধ। মন যায়, কিয়নো নাযায়? প্ৰতিনিয়ত তোমাৰ ওচৰতে থাকিবলৈ মন যোৱা সময় আছিল সেয়া। প্ৰিয় পুৰুষ জীৱনৰ। প্ৰিয়জনৰ দাবীত বিদুৰ মোৰ পুৱাৰ চিকুণ টোপনি। 4 বজাতে নীলা ৰঙী ট্ৰেকছুট পিন্ধি ওলাই যাওঁ দিনটোৰ সতেজতা আনিবলৈ। পুৱাৰ ৰ'দজাক আৰু কাষত মনৰ মানুহ, দুয়োটাৰ উমাল হেঁপাহেৰে দিনটোলৈ বন্দী হৈ থাকোঁ মই। মনত আছেনে তোমাৰ নৈৰি? এই যে মনৰ মাজত এটা গান গুণগুণাই থাকোঁ, কবিতা যেন সময়বোৰত সোমাই থকা দাপোনৰ সজলতা, দিনটোৰ কৰ্মব্যস্ততা সামৰি কঢ়িয়াই ফুৰা চিনাকি ঠিকনা, তাতেই মই সুখী আছিলোঁ। বৰ সুখী আছিল মোৰ সৰু পৃথিৱীখন। একো আবদাৰ নোহোৱা মৰমৰ বুলনি, হেঁপাহৰ পোকমোকনিত ধৰফৰাই ৰোৱা নিশাটো, তোমাৰ এটা ফোন কল বা মেছেজত পাৰ কৰি দিয়া সমগ্ৰ নিশাটো সাৰে থাকোঁ প্ৰায়। তোমাৰ মৌন ওঠৰ ভাষাত কেতিয়াবা ৰাতিটো উজাগৰে কটাই 4 বজাতে দৌৰো বাটৰ ভাজে ভাজে। মনত পৰেনে তোমাৰ? কি সাজে খুৱাব মোক বুলি সোণাৰুৰ হালধীয়া, কেতিয়াবা আকাশৰ নীলাখিনি মেৰিয়াই ওলাই যাওঁ দিনটোলৈ আকৌ তোমাৰ ওচৰলৈকে। তোমাৰ সংগৰে বৰ অহংকাৰী হৈ উঠিছিল মোৰ হৃদয়ৰ মণিকোঠ। চাহগছৰ মাজে মাজে, কেতিয়াবা নাহৰৰ চাপ, কেতিয়াবা কফি হাউচত বিদায়লৈ গুচি আহোঁ নিজৰ ক্ষুদ্ৰ পৃথিৱীখনলৈ ৰাতিটোৰ সৈতে কথা পাতিবলৈ। একো দাবী নাছিল জানানে মোৰ? কপালখন ৰঙা কৰোঁ বুলি অভিমানৰ আবদাৰ তুলি এদিনেই তোমাৰ কাষত থিয় হৈছিলোঁ। তোমাৰ নিৰুপায়তাত ধৰফৰাই উঠিছিল মোৰ নাৰীৰ মন। তোমাৰ জীৱনলৈ অনাধিকাৰ প্ৰৱেশৰ বাসনা এৰি দিছিলোঁ সেইদিনাই। তুমি যে বিবাহিতা। ফাগুনৰ শিমলুজোপাৰ ছাঁতে ৰৈ আকাশত জুই ফুল চোৱাৰ দিনাই তোমাৰ সতে হৃদয়ৰ বিনিময়। হিচাপৰ অমিল নাছিল তেতিয়াও। বৰষুণৰ নুপুৰ বাজে, ৰ'দৰ ফুল ফুলে বতাহত সুগন্ধি বিয়পে। সেই বাটৰ ভাজে ভাজে দৌৰি দৌৰি পাৰ কৰা পুৱতিৰ সময়বোৰ, অফিচলৈ গাড়ীত পাপনৰ প্ৰিয় গানৰ তালে তালে কালৈকো কেৰেপ নকৰাকৈ ঘণ্টাত 100-120 কিলোমিটাৰ বেগত চলি থকা মোৰ মনৰ চকা। তোমাৰ মৃদু ভৰ্ৎসনাত কেতিয়াবা তীব্ৰ বিষাদৰ গান, দুখৰ উজাগৰি ৰাতি, পিছদিনা পুৱাই নীলাজী বনৰ দৰে নীলাৰঙী টেক্সুটৰ মাজত বাটৰ ভাজে ভাজে ঘূৰি ফুৰা মোৰ ভূমণ্ডল। হিচাপৰ অমিল তেতিয়াও নাছিল জানানে? সেই যে ফাগুন উভতাৰ নিশা তুমি আহিছিলা, হৃদয়খন লঙঠা শিমলুত এৰি থৈ। বৰষুণ আছিল সেইদিনা। সেইদিনাই হিচাপৰ অমিল হৈছিল আমাৰ। তুমি আহিছিলা জেতুকা বুলিয়াৰ কপালৰ সপোন নেওচি। 3 বছৰীয়া ভাল পোৱাৰ দাবীৰে এনিশা কটাওঁ বুলি সুখবোৰ হাতৰ ফাকেৰে সৰকাই তুমি আহিছিলা আকাশ ভাঙি পৰাৰ দিনা। নৈৰিত ইমান আধুনিকা আছিলোঁ নেকি মই? ইমান আধুনিক আছিল নেকি আমাৰ সম্পৰ্ক? ইমান মিছা আছিল নেকি সেই সম্পৰ্কৰ ভেটি যিহৰ ওপৰত সগৰ্বে থিয় দি আছিল মোৰ নাৰীত্ব, মোৰ অহংকাৰ? এটা কঠিন প্ৰশ্ন এৰি তুমি গুচি গৈছিলা। বাহিৰত তেতিয়া বাউলী প্ৰকৃতি। নৈৰিত মই বাৰু নিজৰ ওচৰতে ঠগ খালোঁ নেকি? এতিয়া 4 বজাত মই
বিচনাত থাকোঁ। নীলৰঙী টেক্সুটযোৰ এতিয়া এলাগি, ধুনীয়াজনী হৈ থকাৰ সপোনত ধূসৰতা। অহংকাৰ শূন্য পৃথিৱী, মই যে এতিয়া অহল্যা এচটা শিল মাথো, তথাপি অপেক্ষাৰত। যুগ যুগান্তৰৰ, জন্ম জন্মান্তৰৰ তোমাৰ ছায়া। প্ৰিয় বন্ধুসকল, এয়াই আছিল ছায়াৰ প্ৰথমখন চিঠি। পৰিপাৰ্বিনে লিখা তেখেতৰ প্ৰথমখন চিঠি উপন্যাস শব্দৰ এলজোলামবোৰ নৈৰিতলৈ বুলি। আপোনালোকক পুনৰ সন্ধিয়াকৈ লগ পাম, ছায়াৰ দ্বিতীয়খন চিঠি লৈ আহিম। তেতিয়ালৈকে সকলোৱে কুশলে থাকক, ভালে থাকক। ধন্যবাদ।